গ্ৰাম্য কথা কথনে মলিন হৈ বাণী, এইটো ৰহস্যটো ভকতে বুজি পায়। সেইকাৰণে ভকতে ভকতক লগ পালে বেলেগ গ্ৰাম্য কথা নাপাতে। ঐ তোৰ ইমান মাটি আছিল, কি হ'ল ঐ, ল'ৰাকেইটাক ভগালি নে? এইবিলাক কথা গ্ৰাম্য কথা, এইটো ভকতে কেতিয়াও নাপাতে। আছে আছে মাটি, কিমান কি আছে, এইবিলাক ল'ৰা ছোৱালীক এৰিলো আৰু। প্ৰায় বাপে ক'ব, এইজনে ক'ব, আপোনালোক ক'ব বোলে কিমান দৰা আছে, কি কথা, এইবিলাক ল'ৰা ছোৱালীয়ে কি কৰিব কৰিব, মোৰ যিমানটো কৰ্তব্য আছিলে কৰিলো আৰু, সেইবিলাকৰ ওপৰত লাগি থাকিব নাই আৰু। যেতিয়া হৰি কথাৰ লগত বহি যায় বোলে, হৰি কথা কৃষ্ণ কথাৰ লগত যেতিয়া আলাপনা হয়, সেইকাৰণে ভকতে সদায় কৃষ্ণ কথা কথনে তেওঁলোকে অমৃত লাভ কৰে, আনন্দ লাভ কৰে। গ্ৰাম্য কথাত তেওঁলোকক মানে বিষ নিচিনা লাগে। মানে গ্ৰাম্য কথা কোনোবা পাতি থাকিলেও খং উঠি যায়। কিমান আৰু মাটি বাৰী ঘৰ দুৱাৰৰ কথা পাতি থাকিব, সেই এজনৰ লগ এৰি দিয়াই ভাল বুলি সেইসকলৰ লগো এৰি দিয়ে। বহুত মানুহে অকল মাটি বাৰী ঘৰ দুৱাৰৰ কথাই বেছিকে কৈ থাকে। তো ভকতে ভাবে যে এইসকলৰ লগ ল'লে আমিও বিষয়ী হৈ যাম বুলি ভাবি বিষয়ীসকলৰ লগটো এৰি দিয়ে ভকতে দেই বাপা। সেইকাৰণে কাৰণ ভাগৱতত সিদ্ধান্ত আছে, এই গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী, ও তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি। হয়নে বাৰু? কৃষ্ণ কথা বোলে, কৃষ্ণ কথাত আমাৰ বোলে কৃষ্ণৰ কথাত মোৰ মহালাভ আছে, কৃষ্ণৰ চৰিত্ৰে জাতি অজাতি নবাছে। কৃষ্ণৰ কথাত বোলে জাতি অজাতি নাবাছে, বোলে কৃষ্ণ কথা সকলোৰে অধিকাৰ। সেইকাৰণে কৈছে, গুৰুজনাই কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তি সকলোৱে কৰিব পাৰে। আৰু বোলে নাই বোলে ই বোলে চাণ্ডাল হয়, বোলে ই বোলে ভগৱানৰ ভক্তি কেনেকে কৰিছে বোলে, যদিও আমি এই দৃষ্টিৰে চাই দিওঁ অকমান, তেতিয়া আকৌ সেইটো দুখটো আপোনাৰ যিমান পুণ্য কৰিছিলে আপুনি ভগৱানৰ ভকতি কৰি, একদম আজন্মৰ পুণ্য লগে লগে হৰণ হৈ গুচি যাব। সেইকাৰণে ভগৱন্তৰ ভক্তৰ কেতিয়াও মানে আমি ভেদ ভাৱ কৰিব নালাগে দেই। জাতি জাতি হ'ব পাৰে, কোনোবা উচ্চ জাতি হ'ব পাৰে, ব্ৰাহ্মণ হ'ব পাৰে, ক্ষত্ৰিয় হ'ব পাৰে, গোসাঁই হ'ব পাৰে, বোলে এনেকুৱা মহন্ত হ'ব পাৰে। উপাধিতো চবেই আছে, জাতিটোও লাগিব আমাক। কিন্তু আমি জাতি উচ্চ জাতি হ'লেও আমাৰ মনত এটা কথা আমি সদায় মনটোক আমি বুজাই থাকিব লাগিব যে আমি ভগৱানৰে দাস বুলি ভাবি থাকিব দেই। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। যদিও আপুনি ব্ৰাহ্মণ হয়, যদিও জাতিত আপুনি ব্ৰাহ্মণ হয়, যদিও আপুনি উচ্চ জাতিত আছে, তথাপি ভগৱন্তক এটা কথা আপুনি মানে মনত এটা কথা আমি আনি থাকিব লাগিব, আমি ঈশ্বৰৰে দাস, ঈশ্বৰৰে সেৱক বুলি ভাবি থাকিব লাগিব। সেইকাৰণে গুৰুজনে এই দৰ্শনটো আমাক আনি দিছে। সকলোৱে গাব, এ নহু জানাই আমি ও চাৰিও আশ্ৰমী, অনুহু ধৰ্মশীল দানব্রত তীর্থগামী, কিন্তু পূর্ণানন্দ সমুদ্রর গোপী ভত্তা পদ, কমলর দাখরু দাখ তান দাখ ভৈল আমি। রাম দাখরু দাখ তান দাখ ভৈল। গতিকে জাতি এইবিলাক ভাগ কৰিছে, এইটো বেদব্যাসো কৰিছে, জাতি ধৰ্ম কি কি লাগিব কি কি নাই চবকে ভাগ কৰি দিছে। সেইমতে ভাগ হৈ আছে। জাতিৰ চাৰ্টিফিকেটটোতো লাগিবই আমাক, হয়নে বাৰু? কিন্তু মনত এটা আপোনাৰ ভাৱনাত সদায় বিশুদ্ধ ভাৱনা, যিটো পবিত্ৰ ভাৱনা আমাৰ হৃদয়ত থাকিব লাগিব, কি যে আমি কৃষ্ণৰে এটা অংশ জীৱ, হয়নে বাৰু? ভগৱন্তৰ পৰাই আমি সৃষ্টি হৈছো, আহিছো, তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিলে আমাক, দিও উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণে কীৰ্তনে। গতিকে এইবিলাক যি আমাৰ ব্ৰাহ্মণ ক'ৰ পৰা আহিছে বোলে, ভগৱন্ত মুখপদ্ম হন্তে ব্ৰাহ্মণৰ সৃষ্টি, বাহুৰ পৰা ক্ষত্ৰিয়ৰ সৃষ্টি, উৰুৰ পৰা বৈশ্যৰ, আৰু চৰণ কমলৰ পৰা পদকমলৰ পৰা ক্ষুদ্ৰ সৃষ্টি। কিন্তু এই চাৰি জাতিৰ পিতা কোন বোলে? ভগৱান কৃষ্ণ, হয়নে বাৰু? গতিকে আমাৰ পিতৃও কৃষ্ণ আৰু মাতৃও কৃষ্ণ। গতিকে সেইকাৰণে আমি সেইজন ভগৱন্তৰ সেৱক বুলি, দাস বুলি আমি সদায় নিজকে মনত তৃৰ্ণৰ সমান হৈ থাকিব লাগিব।
কোনো বস্তুত আমাৰ অহংকাৰ জন্ম হ'ব নালাগে। সেইকাৰণে উদ্ধৱক কৈছে, হে উদ্ধৱ, যে প্ৰেম ভক্তিৰ যোগেদি মোক জয় কৰিব পাৰে। উদ্ধৱক কৈছে, বাক গদগদা দৰ্ভতে এইচ চিতম। বাক গদগদা, মোৰ কথা কোৱাৰ লগে লগে, এইটো সংস্কৃত শ্লোকৰ পৰা অসমীয়া অনুবাদ কৰি দিছো আমি। মোৰ কথা কোৱাৰ লগে লগে হৃদয় দ্ৰৱীভূত হ'ব লাগিব। দ্ৰৱীভূত মানে যেনেকে চেনি পানীত দি দিয়াৰ লগে লগে কি হৈ যায়, বোলে গলি যায়, লিকুইড ফৰ্মত আহি যায়। ঠিক কৃষ্ণ কথা শুনাৰ লগে বা কোৱাৰ লগে লগে আমাৰ হৃদয় দ্ৰৱীভূত হৈ যাব লাগিব, লিকুইড ফৰ্মত আহিব লাগিব, গদগদ হৈ যাব লাগিব। দে বাপা, বাক গদগদা দৰ্ভতে এইচ চিতম ৰুদতে ভীষণম। বোলে কেতিয়াবা ভগৱন্তৰ কথা আমি শুনি, ভগৱন্তৰ কথা শুনিলে মানে আমাৰ কেতিয়াবা কেতিয়াবা কান্দিব লাগিব। কেতিয়াবা কেতিয়াবা কান্দিব লাগে নহয়, বোলে ভগৱন্তৰ কথা শুনাৰ লগে লগে যাৰ চকু পানী আহে। বহুতৰ চকু পানী নাহে, হয় নে বাৰু? কিন্তু বহুতৰ আহি যায়। ভগৱন্তৰ কথা শুনাৰ লগে লগে কাৰোবাৰ কাৰোবাৰ চকু পানী আহে। ৰুদতে ভীষণ হাসিত কথিত। কেতিয়াবা কেতিয়াবা হাঁহি এটা উঠিব পাৰে ইয়াত বহি থাকিলে, কিন্তু হাঁহাটো আকৌ বোলে ভাগৱতৰ তাতি বাপে ভাগৱতৰ কথা কবলৈ আহিলে ইমান ধুনীয়া ভাগৱতৰ কথা শুনিলো, বোলে ইমান হমুৱাই থৈ গুচি গ'ল, সেইটো কিন্তু বেয়াহে, ভাল নহয়। বোলে অকল বোলে ইয়াত বোলে আনন্দহে দিলে বোলে বাপে, খুব বোলে হাঁহিলো দেই, ভাগৱতৰ কথা শুনিবলৈ গলো তাতি বাপে কিন্তু বৰ জমনি মানুহ, ভাগৱতৰ ব্যাখ্যাকাৰক এইজনে ভাল বোলে, বৰ হমুৱালে দেই, সেইটো বেয়াহে বাপাই। ভগৱন্তৰ কথা শুনাৰ লগে লগে আমি কান্দিবহে লাগে বাপ, ভাগৱতত কৈছে বেছিকে কান্দিবহে লাগে। কি বুলি কৈছে? বাক গদগদা দৰ্ভতে এইচ চিতম ৰুদতে ভীষণম। ভীষণম মানে বেছিকৈ কান্দিব লাগিব ঈশ্বৰৰ কাৰণে। কাৰ কাৰণে কান্দিব লাগিব? বোলে পুত্ৰৰ কাৰণে কান্দি লাভ নাই, ধনৰ কাৰণে কান্দি লাভ নাই, হয়নে বাৰু? আমি কাৰ কাৰণে কান্দিব লাগিব? ঈশ্বৰৰ কাৰণে কান্দিব লাগিব। সেইকাৰণে কৈছে ভাগৱতত, এ যত খানসা ধন ধান পুত্ৰ পৰিবাৰ, যি গোটাই লগ অ মৰিলে সংগে এক ৰতিও নযায়। এটা ৰতিও কোনো নিব নোৱাৰে, পাৰিবনে নিবলৈ? আজি বান আক্ৰান্তত হোৱা আমাৰ যি বান পীড়িত থকা ৰাইজ আৰু ভকত বৈষ্ণৱ জীৱ জন্তুবিলাক ভাবিছিল নে বাৰু তেওঁলোকে যে আজি এনেকুৱা এটা দিন আমাৰ আহি যাব পটককে? তৎক্ষণাত আহি গ'ল, হয়নে প্ৰভু? একো গমেই নাপালে। ৰাতি আৰু এটা কাল নিশা, হয়নে বাৰু? চবে পানী কোনফালেদি সোমাই গুচি আহিলে, শুই থাকোতেই বহুতক এনেকৈ উটুৱাই লৈ গুচি গ'ল। ঘৰ দুৱাৰত পানী সোমাই গ'ল, মুহূৰ্ততে সময় নিদিলে কাকো। এইটো ঈশ্বৰৰ এটা লীলা, হয়নে বাৰু? ঈশ্বৰৰ ইচ্ছা। ভগৱন্তই কৈছে যে ময়া দক্ষিণী প্ৰকৃতি সূৰ্যতো সচৰাচৰম, গীতাত কৈছে মোৰ অবিহনে এটা গছৰ পাতো নলৰে। সেইকাৰণে আমি সাৱধান হৈ যাব লাগিব। এইবিলাক এটা এটা চেতনো দিছে বাপাসকল দেই। আমি সেইসকলক উদ্ধাৰ কৰিবলৈ বহুত দল সংগঠনো গৈছে, আমাৰ ভকত বৈষ্ণৱসকলেও গৈছে, আমিও মঙ্গলবাৰে যাব লাগিব। গতিকে এই যে ভকতৰ কাৰণে জগতক উপকাৰ, মানৱ মানে জীৱ জন্তু সকলোকে উদ্ধাৰ কৰিব লাগিব। যিকোনো এটা সহায় সহযোগ কৰি আপোনালোকো আমি সকলোৱে এই কামত মানে আগবাঢ়িব লাগিব। কিন্তু এটা কথা আমি এটা মনত ৰাখিব, যিজন আমাৰ সুপ্ৰিম, যিজন আমাৰ ঈশ্বৰ, ঈশ্বৰ যে নাই বুলি কয় বহুতে পাহৰি যায়, হয়নে বাৰু? ধন জন জীৱন যৌৱন পাই কিনি ঈশ্বৰৰ সত্তাটোক পাহৰি গৈছে। বহুতে পাহৰি যায় যে ভগৱান আছে আছে আৰু, হয় নাই? ভগৱান বোলে মন্দিৰতে সোমাই আছে বোলে, অ হৰি অ ৰাম, এই বুলি ভাবিছে বহুতে। ভগৱান আৰু মন্দিৰতে থাকে আৰু ভগৱান তাতে থাকক, আৰু তাত গৈ হলে সোমবাৰে সোমবাৰে বোলে আমি শাওণ মাহ হয় বোলে পবিত্ৰ মাহ, তাতে সেৱা এটা কৰি দিলে কথা শেষ আৰু। কিন্তু সেইটো নহয় বাপাই। ঈশ্বৰক ভগৱন্তক আমি প্ৰত্যেকটা ক্ষণতে আমি মুহূৰ্তে মুহূৰ্তে আমি মনত পেলাব লাগিব। এক। ২ নম্বৰ এটা কথা আছে, দিনটোৰ ভিতৰত আমি এবাৰ হলেও এটা চিন্তা কৰিব লাগে, আমি যে মৰিম এই কথাটো
দিনটো 24 ঘণ্টাত আমি এটা ক্ষণত হলেও আমি চিন্তা কৰিব লাগে। বহুতে সেই চিন্তাটো নকৰে। আমি বোলে বহুত দিন লাগে জীয়াই থাকিম, আমি নমৰোৱেই বুলি ভাবি থাকো। এই ভাৱনাবিলাক আমি ত্যাগ কৰিব লাগিব বাপাহে দেই। সেইকাৰণে এতিয়া উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ প্ৰেম ভক্তিটো কি এইটো ক'ব বাৰু, পদবন্ধে ওলাব। তাৰ আগতীয়াকৈ আমি অকমান কৈ দিওঁ। ব্ৰজধামৰ গোপিনীসকলক এই প্ৰেম ভক্তিৰ কথাটো উদ্ধৱৰ মহন্তক কৈছিল যে, হে উদ্ধৱ, এ ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। হৰি হৰি কোৱাৰ লগে লগে চকু পানী আহি যায়। এইটো আহিছে কাৰ? উদ্ধৱৰ আহিছে। হা কৃষ্ণ স্বামী বুলন্তে লুতক নয়নৰ পৰা পৰে, নিজে নিজে পৰিছে। আৰু এই তত্ত্বটোকে উদ্ধৱক পিছত কব ৰহস্য ভক্তি, যে তোমাৰ যে চকু পানী ওলোৱাৰ কাৰণটো কি? যে মই সকলোৰ হৃদয়তে বহি আছো, গতিকে মই বাহিৰে ভিতৰে সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো। বাহিৰে ভিতৰে, বাহিৰতো মই যেনেকে আছো বোলে ভিতৰতো মই পৰিপূৰ্ণ ৰূপে আছো। এই তত্ত্বটো নজনাৰ কাৰণে বহুতে মোক সামান্য দেৱতাৰ লগত মিহলাই পূজা কৰে, হয় নে বাৰু? প্ৰকাশী জড় ৰাখি। গতিকে এই যে যিটো তত্ত্ব, ভগবন্ত যে বাহিৰে ভিতৰে আছে, এ রাম বাহিরে ভিতরে জানা, এ সমস্ত ভূততে অপরিপূর্ণ রূপে আসু মই মহেশ্বর। যেন জগতত ব্যাপী আশয় আকাশ, হেহি মতে সমস্ততে কৰোহু প্ৰকাশ। সেইকাৰণে আমি যিমান প্ৰাণীবিলাক আছো, আমি যিমান জীৱবিলাক আছো, তিনি তাপৰ পৰা মুক্ত হ'ব নোৱাৰো। আৰু ঈশ্বৰে যদি কৃপা কৰে তেতিয়া আমি তিনি তাপৰ পৰা মুক্ত হ'ব পাৰিম। এই তিনি তাপে আমি সন্তাপিত হৈ থকা জীৱ, সকলোৱে সন্তাপিত হৈ আছো। কেৱল শ্বেত ছত্ৰ ছায়া অমৃত বৰিক্ষ সৰ্বদায়। গতিকে এই যে আশ্ৰয়, গতিকে এই ভগৱন্তৰ তিনি তাপ, যিটো ভগৱন্ত মায়াতে এইটো তিনি তাপটো আমাক দি থৈছে। তিনি তাপ আধিদৈৱিক, আধিভৌতিক আৰু আধ্যাত্মিক তাপ, বা সেই আধ্যাত্মিক তাপটোক দৈহিক তাপ বুলিও কোৱা হয়। এতিয়া এই যে তিনি তাপ, ভৌতিক মানে হৈছে এই জীৱবিলাকৰ পৰা যিবিলাক তাপ পোৱা হয়, দুখ পোৱা হয়। তাপমান শব্দৰ অৰ্থ হৈছে দুখ দেই। যে এই দুখ পাওঁ, কেতিয়াবা আমাৰ পৰিয়ালবৰ্গৰ পৰা আমি দুখ পাইছো, কেতিয়াবা কুকুৰ মেকুৰী, হয় নে বাৰু, কেতিয়াবা সাপ খুটি দিছে, কিবা হৈছে, এইবিলাক ভূত মানে ভৌতিক, ভূতৰ পৰা, প্ৰাণীৰ পৰা যিবিলাক দুখ পোৱা হয়, তাপ পোৱা হয়, সেইটোক আধি ভৌতিক তাপ বুলি কৈছে। আৰু আজি যে এই বান প্ৰলয় হৈছে, এইটো আধি দৈৱিক তাপ। বিজুলী ঢেৰেকনি মাৰিছে, হয় নে বাৰু, বানপানী আহিছে, ক'ৰবাত মানে জুই মানে পটককে জুই জ্বলি যায়, চাবচোন, মানে বনাগ্নি লাগি যায়, বহুত জীৱবিলাক মৰি যায়। ঠিক আৰু কেতিয়াবা এনেকুৱা হৈ যায়, এনেকুৱা ভূমিকম্প আহে, হাজাৰ হাজাৰ মানুহ মৰি যায়। এইবিলাক তাপ ক'ৰ পৰা আহিছে? এইবিলাক দুখ ক'ৰ পৰা আহে? আপুনি মই বিচাৰি, আপুনি মই সেই তাপৰ পৰা ৰক্ষা পাব নিজে নোৱাৰো, কিন্তু ভগৱন্ত কৃপা কৰিলে দুই এজন তাৰ পৰাই বাচি আহি যায়। এতিয়া গোটেইটো জলমগ্ন হৈ যোৱাৰ পিছতো যিসকল বাচিব, তেওঁলোকতো গছত উঠি 4জন 5জন উঠি আছে গছতে। আজি 5 দিন হৈ গ'ল গছতে উঠি আছে, হয়নে বাৰু? এইটো আধি দৈৱিক তাপ বুলি কৈছে, এই দেৱতাৰ পৰা তাপ পোৱা। সেইকাৰণে আমি ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে একমাত্ৰ উপায় হৈছে ভগৱন্তৰ ভক্তি। তিনি তাপৰ পৰা মুক্ত হোৱা একমাত্ৰ উপায় কি? ঈশ্বৰৰ চৰণ কমল, হয়নে বাৰু? পদছত্ৰ ছায়া, তাত আশ্ৰয় ল'ব লাগিব জীৱসকল। এই কথাটো পাহৰাৰ কাৰণে ভগৱন্ত অকমান মনত পেলাই দিয়ে বাৰে বাৰে।
কাৰবাৰ কাৰবাৰ চাব আপোনালোককো আমাকো মনত পেলাই থাকে। সেইকাৰণে আমি বাৰে বাৰে সঘনাই সঘনাই তেওঁৰ ওচৰতে প্ৰভু ভগৱন্তকে প্ৰাৰ্থনা কৰি সেৱা কৰোঁ, প্ৰভু এই দুখটোৰ পৰা আমাক মুক্ত কৰি ৰাখিব। আৰু আধ্যাত্মিক তাপটো হৈছে নিজে আচৰণ কৰা তাপ, মনৰ পৰা বা মানসিকৰে হওক, আনক কষ্ট দিয়া, মনো কষ্ট দিয়া, আপোনাৰ পৰা কোনোবা অশান্তি পোৱা বা মনত থকা কিবা যিবিলাক মানসিক কষ্ট আৰু এইবিলাক জ্বৰ হৈছে, কেঞ্চাৰ বেমাৰ হৈছে, এইবিলাক যে ডায়েবেটিছ হৈছে, এইবিলাক হৈছে আধ্যাত্মিক তাপ। এইটো নিজৰ কৰ্মৰ ফলৰ তাপ দে বাপাই। তাত আপুনি মই পৰিত্ৰাণ পাব পাৰিম ঈশ্বৰৰ চৰণ কমলত যদি সুদৃঢ়ভাৱে ভক্তি কৰিম। কিন্তু প্ৰাৰব্ধটো আচলতে খণ্ডনো নহয় বাপাই, সেইটো এটা কথা। যিটোৰ কাৰণে আমি এই দেহাটো পাই আহিছোঁ সেইটো আমি ইয়াতে ভোগ কৰিব লাগিব। ইয়াৰ জ্বলন্ত উদাহৰণ এটা আছে। কৃষ্ণই সাক্ষাৎ জগতৰ ঈশ্বৰ দ্ৰুপদীৰ লগতে আছিল। থাকোঁতেও কিন্তু কৃষ্ণই যেতিয়া দ্ৰুপদীৰ 5টা সন্তানক অস্বস্থমাই কাটি পেলাইছিল, জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণই ৰক্ষা কৰিব পাৰিলেহেঁতেন, হয়নে বাৰু? বিধিৰ বিধান কিন্তু খণ্ডন নকৰিলে ভগৱান, কাৰণ ভগৱানে নিজেই লিখিছে বিধিখন। আৰু নিজেই যদি খণ্ডন কৰি দিয়ে তেতিয়া ভগৱানে কৈছে যে এইটো মই খণ্ডন কৰিব নোৱাৰো, যিহেতু এইটো বিধিৰ বিধান। গতিকে সেইকাৰণে বাপাইসকল, ভকতে এই তত্ত্বটো জানি, আপুনি ময়ো এই তত্ত্বটো জানিব লাগিব। এটা জাগাততো বৰ সাংঘাতিক কথা এটা কৃষ্ণই যুধিষ্ঠিক কৈছে। কি বুলি ক'লে? যিসকল মোৰ ভক্তি কৰে সেই ভকতসকলক কিন্তু মই সৰ্বনাশ কৰোঁ বুলি কৈছে। যি কৰে মোক আখ তাকো কৰোঁ মই সৰ্বনাশ। সেইকাৰণে বহুতে কৃষ্ণ ভক্তিও নকৰে দেই, বহুত মানুহে ভগৱানৰ ভক্তি নকৰে। প্ৰায়ভাগ মানুহে মহাদেৱক পূজা কৰে, বহুত মানুহে মহাদেৱক পূজা কৰে। এই পৃথিৱীত 100%ৰ ভিতৰত 95% মানুহে শিৱ পূজা কৰে দেই বাপাই, মনত ৰাখিব কথাটো। কাৰণ শিৱ পূজা কৰিলে শিৱই মানে চব বস্তু দিয়ে আৰু ঢেৰেং দি দিয়ে। বোলে শিৱৰ যদি আৰাধনা কৰা হয়, শিৱক যদি কোৱা হয়, এই প্ৰভু বোলে মোৰ ল'ৰা এটা নাই, তো শিৱই আহি কিনি ঢেৰেংকে আশীৰ্বাদ এটা দি দিয়ে, তাৰ ল'ৰা এটা হৈ যায় আৰু ঔ হৰি ঔ ৰাম। কাৰোবাৰ যদি বোলে মানে অকমান আসাম টাইপ ঘৰ এটা আছে, বোলে RCC ঘৰ এটাৰ কাৰণে যদি শিৱকে যদি পূজা কৰা হয়, যে হে শিৱ যে মোক কিবা এটা কৰি RCC ঘৰ এটা বনাই দিবা অহা বছৰ, তেতিয়া শিৱই অকমান কৃপা কৰি দিয়ে আৰু তাৰ ওচৰত। সেইকাৰণে ভগৱন্ত শিৱৰ আন এটা নাম আশিতোষ বুলি কৈছে, বা হিন্দীত আশিতোষ বুলি কয়। অলপতে সন্তুষ্ট হোৱা দেৱতা হৈছে দেৱাদিদেৱ মহাদেৱ। সেইকাৰণে চবেই শিৱকে পূজা কৰে। শিৱৰ ওচৰত 5টা বস্তু আছে। কি? মানে ঐশ্বৰ্য, বিভূতি, যশ, যশ, মান আৰু কীৰ্তি। এই 5টা বস্তু শিৱ পূজা কৰিলে শিৱই এই 5টা বস্তু ভক্তসকলক দিয়ে থাকে। এতিয়া শাওণ মাহ আহিছে নহয় বাপাসকল, হয়। তো এই যে শিৱ পূজা কৰিলে মানে আমি 5টা বস্তু ফলটো পাই যাম। তো শিৱই মানে 5টা বস্তু ভকতক দিয়ে। সেইকাৰণে শিৱ পূজাৰীসকল বহুত, মানে শিৱক পূজা কৰা সকল মানে বহুত ধনীও হয়। আৰু তেওঁলোকৰ কীৰ্তিটোও বহুত দিনলৈকে থাকে। যেনেকে ৰাৱণ, হয়নে বাৰু? ৰাৱণেতো শিৱ পূজা কৰিছিল। ৰাৱণেতো লংকা পাই গ'ল, সোণৰ লংকা বোলে, গিফ্টত দি দিলে শিৱই। বোলে এটা কাম কৰ, বোলে তই যেতিয়া মোক 10টা মাথাৰে পূজা কৰিছিল, 10টা মাথা হলে হাত কেইটা হ'ব? বাহু 20টা হ'ব, নহয় জানো প্ৰভু? 20টা অলপ হোৱাটো তেওঁৰ গণ্ডগোল হৈছিল চাগে, কাৰণ বিচনাততো 10টা মাথা লৈ হলেতো বৰ দিগদাৰী হ'ব। আচলতে 10টা মাথা তত্ত্ব এটাও আছে। 10টা মাথা মানে যিবিলাক কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, এইবিলাকে এটা 10টা মাথা। 10টা ইন্দ্ৰিয়ক জয় কৰিব লাগিব আমি, মানে সেইটোৱে ৰাৱণে পৰা নাছিল। তেওঁৰ 20টা মানে আপোনাৰ হেৰি আছিলে, বাহু আছিলে শিৱৰ, এই ৰাৱণৰ।
আকৌ তাতকেও ছাৰ এজন আছিলে নৰকাসুৰ, এই বানাসুৰ। বানাসুৰৰতো বোলে 1000 শিৱৰ পৰা আশীৰ্বাদ লৈ 1000 বাহু বিচাৰিলে বানাসুৰে। শিৱই কৈছে বোলে তোক 1000 বাহু তই কি কৰিবি ঐ ইমানটো বাহু লৈ কিনি? বোলে 1000 জনে যদি মোৰ লগত যুদ্ধ কৰে, তেওঁ মানে কৈছে দেই, বোলে তেতিয়া মই 1000টাক বান মাৰিম বোলে একেলগে আৰু তাক ফিনিছ কৰিম বোলে, সেইকাৰণে মোক 1000 বাহু দে বোলে। তো শিৱও কৈছে যে এনেকুৱা এটা বৰ ল, তই কিবা এটা ভাল বৰ ল, 1000 বাহু লৈ তই কি কৰিবি? ভগৱান শিৱক কৈছে যে এটা কথা নহয় বোলে প্ৰভু, মোক 1000টা হাত দি দিয়ক যাতে মই 1000 মানে বান মাৰি 1000 মানুহক মই মাৰি পেলাম। এনেকুৱা এটা শক্তি বানাসুৰক দিলে। লাষ্টত ভগৱানে বানাসুৰক মানে 1000টা হাত কাটি পেলালে। ভগৱান কৃষ্ণই নিজে কাটিছে। কেতিয়া কাটিছিল জানেনে? যেতিয়া প্ৰদ্যুম্নই এই অনিৰুদ্ধই হেৰিক বিয়া পাতিছিলে চিত্ৰলেখাক, তেতিয়া সেই বানাসুৰৰ ছোৱালী আছিল চিত্ৰলেখা, হয় এই উষা। আৰু এই উষা দেৱীক বিয়া পাতিবলৈ গৈছিলে ভগৱন্তৰ পুত্ৰ অনিৰুদ্ধ। তাৰপিছত বিয়াটো পাতিলে, তাত বন্দী কৰি ৰাখি দিলে নহয় বানাসুৰ। তাৰপিছত ভগৱন্ত গ'ল, আৰু সেইটো সময়তে ভগৱন্ত আৰু শিৱৰ মাজতো কাজিয়া হ'ল, হৰিহৰ যুদ্ধ। তাত শিৱৰ যিমান অনুচৰ আছিল ভগৱানে চবকে পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই মানে ক'লে যে মই এতিয়া অকমান হাৰিছো যুদ্ধত। দেৱী পাৰ্বতীক ক'লে তোৰ যিমান চণ্ডিকা চামুণ্ডা যিমান যি আছে ৰূপ আছে চবক লৈ আন, ভূত প্ৰেত পিশাচিনী যিমান আছে। কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গুচি আহিলে। ভগৱান কৃষ্ণ অকলে যুদ্ধ কৰি তেওঁলোককো পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই দেখিলে চব ফালে মোৰ আৰু একোৱেই নাই, তেতিয়া এটা জৈৱিক অস্ত্ৰ এৰি দিলে। জৈৱিক অস্ত্ৰ দেই, এইটো ভাগৱতত আছে। যেনেকে চাইনা মানে এটা অস্ত্ৰ এৰি দিছিলে না আমাক, কি অস্ত্ৰ বাৰু? জৈৱিক অস্ত্ৰ। ইটো দেশক যদি ব্ৰহ্মাস্ত্ৰ বা কিবা বেলেগ অস্ত্ৰ মাৰিব নোৱাৰে, তেতিয়া জৈৱিক অস্ত্ৰ এৰি দিয়ে। আজিকালি ইমান মানে মানুহৰ মাথা বিজ্ঞানীসকল, হয় নে বাৰু? বোলে এইটো অকল বোলে তেতিয়াৰ দিনতো আছিলে, এতিয়াৰ দিনতো এইটো চলিছে নাই বাৰু? কৰোনা ভাইৰাছটো এৰি দিছিলে, এইটো জৈৱিক অস্ত্ৰ। এইটো মানে কোনো গম নোপোৱাকৈ এৰি দিছে। ঠিক শিৱই মানে এটা অস্ত্ৰ এৰিছিলে, জৈৱিক অস্ত্ৰ। এই কৃষ্ণৰ যিমান মানে আপোনাৰ সৈন্য সামন্ত আছিলে, ভগৱন্ত বলৰাম গৈ কিনি সৈন্য সামন্তক লৈ কিনি গৈছিল, তেতিয়া লগে লগে এটা জৈৱিক অস্ত্ৰ এৰিছিলে, তাক মহেশ্বৰ জ্বৰ বুলি কৈছে, ভাগৱতত আছে। এই মহেশ্বৰ জ্বৰটোৰ শব্দৰ অৰ্থ হৈছে মেলেৰিয়া জ্বৰ। মেলেৰিয়া জ্বৰ কৰ পৰা উৎপন্ন হল? এইটো শিৱই এৰিছিলে এইটো জ্বৰটো। এই মেলেৰিয়া জ্বৰটো এৰি দিয়াৰ লগে লগে ভগৱন্তৰ যিমান সৈন্য সামন্ত আছে চব কঁপনি উঠি গল। তেতিয়া ভগৱানে চালে যে ইহঁতকতো এতিয়া বোলে মহেশ্বৰ জ্বৰ যেতিয়া এৰিছে, তো ভগৱানে চালে এতিয়া এটা কাম কৰিব, ইহঁতকতো মুক্তি কৰিব লাগিব। তো ভগৱন্ত বৈষ্ণৱ জ্বৰ বুলি এটা জ্বৰ এৰি সুস্থ কৰিলে। তেতিয়া মহেশ্বৰ জ্বৰে আকৌ স্তুতিও কৰিছে, প্ৰাৰ্থনা কৰিছে মেলেৰিয়া জ্বৰ ভগৱান, যে যিসকল ভকতে তোমাৰ একান্ত ভক্তি কৰিব, সেই সকল ভকতক